ঠাণ্ডাৰ দিনত চিকেন ভাত খোৱাৰ মজাই বেলেগ নহয়নে বাৰু এই বুলি মানে বজাৰৰ পৰা 300 গ্ৰাম মান মাংস লৈ আহিলোঁ আৰু চিকেন লেগ পিচ দুটা মানে ডাঙৰকৈ ৰাখিছোঁ আৰু চিকেনখিনি বনাবৰ বাবে বিলাহী এটা আৰু এটা আলু লৈছোঁ সৰু সাইজৰ আৰু 3টামান পিয়াজ 3টামান জলকীয়া আৰু সৰু এটুকুৰা সৰু চাই বিট লৈছোঁ মানে কালাৰৰ বাবে আৰু ইয়াতে আদা নহৰুখিনিও দি দিলোঁ একেলগে মানে এইখিনি এতিয়া মিক্সিত মাৰি দিম আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি কেনে মিক্সিত দি দিলোঁ আৰু চাওকচোন কেনেকুৱা হৈছে মানে ৰঙা হৈ গৈছে বিট টুকুৰাৰ বাবে কালাৰটো ৰঙা হৈছে আৰু এয়া থোৱা মাংসখিনিত নিমখ অকণমান আৰু মিঠাতেল দিলোঁ অকণমান আৰু এইখিনি দি কিনে ইয়াতে ধুনীয়াকৈ মানে মেৰিনেট কৰি ল'লোঁ এইখিনি আৰু এফালে নেমু এটুকুৰাও দিলোঁ অকণমান মানে টেঙা টেঙা ফ্লেভাৰ এটা আহে ভাল লাগে সেইবাবে নেমু চিপি দিওঁ মই মাংসত আৰু এফালে কেৰাহী বহাই তেল দিলোঁ তেল খুব বেছি দিয়া নাই বাৰু আৰু ইয়াতে এখিলা তেজপাত দি দিলোঁ ইয়া তেলত দিলোঁ তেজপাত এখিলা তাৰপিছত ইয়াতে গোটা জিৰা কেইটামান ফুটাই দিম আৰু ইয়াতে কাটি থোৱা অকণমান পিয়াজ আৰু জলকীয়া দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ এতিয়া লৰাই থাকিম অকণমান মানে কালাৰ অহাৰ পিছত ইয়াতে গোটা গৰম মছলা অকণমান দি দিম ইয়াতে দালচেনি দুটুকুৰা 3টামান ইলাইচি আৰু কেইটামান লং দিছোঁ এইখিনি মানে ভাজি থাকোঁতে দিলে মানে এটা ধুনীয়া ফ্লেভাৰ আহে ভাল লাগে সেইবাবে দিলোঁ আৰু ইয়াতে এইখিনি পেষ্টখিনি এতিয়া দি দিম আৰু ইয়াৰ পেষ্টখিনি দি ধুনীয়াকৈ লৰাই দিম আৰু ইয়াতে হালধি এচামুচ দিলোঁ হালধি গুড়ি আৰু এতিয়া চাওকচোন মেৰিনেট কৰা মাংসখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম মাংসখিনি লাহে লাহে মানে ইয়াৰ পৰা তেল ওলাব লাগিব আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ ঢাকনি দিলোঁ তাৰ পিছত ঢাকনি গুচাই আৰু জিৰা এচামুচ দিলোঁ তাৰপিছত ধনিয়া গুড়ি এচামুচ দিলোঁ আৰু চিকেন মছলা অকণমান আৰু মিট মছলা অকণমান দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই দিলোঁ আৰু ইয়াতে তাৰপিছত কাটি থোৱা আলু এটা আছিলে কাটি থোৱা আলুটো ইয়াতে এতিয়া দি দিলোঁ দি এইখিনি ধুনীয়াকৈ মিক্স কৰি ঢাকনি লগাই দিম এতিয়া মানে সিজিব লাগিব চাওকচোন ঢাকনি গুচাই এতিয়া লাহে লাহে মানে তেল এৰিব ধৰিছে আৰু সিজিবলৈ আৰম্ভ কৰিছে আৰু ইয়াতে পানী দিম মানে অকণমান পানী মানে মই খুব বেছি জোল নকৰোঁ গতিকে অলপ অলপ পানী দিছোঁ এইখিনি মানে পানী শুহি যোৱাৰ পিছত আৰু পিছত দিম আৰু লেগ পিচ দুটা অকণমান ডাঙৰ আছে যে গতিকে সিজিব লাগিব সেইবাবে পানী অলপ অলপকৈ দিছোঁ আৰু ইয়াত চাওকচোন ধুনীয়াকৈ মানে ভাজ খাইছে মাংসখিনি আৰু তেল গোটেই এৰিছে আৰু গতিকে ইয়াতে অকণমান ধুনীয়াকৈ আৰু পানী দি উতলালোঁ আৰু ইয়াত চাওকচোন গ্ৰেভিটো লাহে লাহে মানে ডাঠ হ'ব ধৰিছে হৈছে আৰু মোটামুটি মাংস ইয়াত অকণমান ব্লেক পেপাৰৰ গুড়ি দিলোঁ দি ধুনীয়া এটা মানে ফ্লেভাৰ আহে তাৰপিছত মাংসটো নমাই দিলোঁ এয়া চাওকচোন ডাঠ হৈছে মানে গ্ৰেভিটো মানে ডাঠকৈয়ে বনাইছোঁ আজি আৰু এতিয়া মানে খোৱাহে কথা আৰু কি খাজে খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুলির মাতে রুমঝুম নুপুরে মাতে কি খাজে খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুলির মাথায়